হেল্ল' ৱেলকাম দিগম্বৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বৰ্তমান যাই আছোঁ, আপোনালোকতো যোৱা ভিডিঅ'ত দেখিছোঁ আপোনালোকক চিৰিয়াখানা। আজি যাই আছোঁ বৰ্তমান চিৰিয়াখানাত যিখিনি যাই আছোঁ অলপ এই জেগাবিলাক গুৱাহাটীখন দেখাম দিয়ক, আৰু একবাৰ গুৱাহাটীখন দেখাম, ভালকৈ দেখাম আজি গুৱাহাটীখন আপোনাৰ চাই থাকক। আৰু মোৰ লগত আছে এজন অংকুৰ, এইফালে আছে অংকুৰ কেনাই হাই মজা। এইফালে চাই লওক, এইফালে গুৱাহাটী, এইখন হৈছে গুৱাহাটীৰ গোটাই ঘূৰিম আজি। আপুনি খ্ৰীষ্টান বস্তিৰ গণেশগুৰি চব ঘূৰিম আজি আপোনালোকক। এই গুৱাহাটীখন যিমানটা বিল্ডিং আছে চব দেখাম, ৰাস্তা যাই পেলাই চব দেখুৱাম হাৱে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বস্তু বৰ্তমান যাই আছোঁ আমি একদম মজাকৈ নাকি মজাকৈ যাই আছোঁ। এইফালে আছে অংকুৰ আছে, এইফালে একদম বিল্ডিং মজাকৈ যাই আছোঁ, একদম মজা যাই আছোঁ। আৰু এইফালে ৰাস্তাবিলাকেদি একদম যাই আছোঁ, এইফালে কি মজাকৈ যাই আছোঁ, একদম মজা লাগিছে একদম। আৰু এইফালে আছে অংকুৰে, কিবা ক'ব অংকুৰ, কি ক'বা? ভাল লাগছে আজি বহুত একদম মানে আৰু এক্সাইটেড। চিৰিয়াখানা দেখি যাই আছোঁ আৰু দিগাংবৰৰ লগত কি বলে দেখাই জাগা দেখাই অলপ মানে নতুন ইয়াতে নতুন বঢ়িয়া মজাকৈ যাই আছোঁ একদম। চাই থাকক মজা হ'ব। চিৰিয়াখানাৰ ভিতৰে নাযাওঁ, চিৰিয়াখানাত আপোনালোকে চাইছে নাই বাহিৰত দেখি দেখাম। চিৰিয়াখানাত কি চিৰিয়াখানাৰ কহেদি যাব লাগে আজি সেইটো দেখাম আপোনালোকক। চিৰিয়াখানাৰ ভিতৰে দেখিছিলোঁ, এতিয়া মজাকৈ একদম যাই আছোঁ, আপোনালোকক চাই থাকক। আৰু চিৰিয়াখানাৰ ভিতৰে দেখিছিলোঁ, এইবাৰ কহেদি যাব লাগে, কহেদি পাই চিৰিয়াখানাখন শেষনিয়াত দেখাম থাকে কাৰণে চাই থাকক বুলি মজা পাব। বেহাৰবাৰী আগত মোহন দা আৰু যেন কেকেদা আছে, এই কেকেদা হাতে ভিডিঅ' বনাই ইয়াত হেৰি শ্বুটিং কৰে। শ্বুটিং কিন্তু আজি নাই ৰবিবাৰ কাৰণে। আৰু বৰ্তমান একদম আহি আছোঁ, এইফালে যাব আপোনাৰ, এইফালে ব্ৰিজখন যি আছে, এইফালে ব্ৰিজখন যি আছে, এইফালে দি চিৰিয়াখানা যাব আৰু চিধা একদম তলেদি যাব লাগিব। ওপৰত দি গ'লে কিবা পাব এইটো নাজানো ভালকৈ, কিন্তু তলেদি গ'লে একদম চিৰিয়াখানা পাব একদম। এই তলেদি গ'লে আপোনালোকক জুম কৰাই দেখাই দিছোঁ, এইটো তলেদি গ'লে চিৰিয়াখানা পাব। আৰু এইফালে পাব একদম মজাকৈ বেলতলা পাব হয়দি গ'লে, এইটো চাওক। আৰু এই চাওক এইফালে আছে বেহাৰবাৰী যি শ্বুটিং হয়, বেহাৰবাৰী এই আপোনাৰ যি ৰেঙনিত চাই থাকে, এইটো চাওক। এইখন গেটতে শ্বুটিং হয়, এইখন গেটতে শ্বুটিং হয়, আপোনালোকক দেখাইছোঁ। বেহাৰবাৰী ইয়াতে দেখাইছোঁ মজাকৈ। আৰু এইফালে আছে এই চাওক, আপোনালোকে বিশ্বাস নকৰিব পাৰে, এই চাওক বেহাৰবাৰী। আৰু এইফালে এইটো হাৱে একদম মজাকৈ। আৰু একদম আছে তোমাৰ এইফালে কেনে ৰাখিছে? ভাল লাগছে, বহুত ভাল লাগিছে নে? একদম মজাকৈ মজা একদম ফাৰ্ষ্ট দেখা পাইছে ইয়াতে মজাকৈ। আৰু চাই থাকক একদম দোস্ত। মই বৰ্তমান আছোঁ বেহাৰবাৰীৰ, ইয়াতে মোহন দা হাতে যি শ্বুটিং কৰে, ইয়াতে কেকেদা মোহন দা ইয়াতে আছে, এইটো হেৰিত কৰে। কিন্তু বৰ্তমান এইখন গাড়ীখন দূৰৰ পৰা দেখি দিওঁ আপোনালোকক। এইখন গাড়ী কিন্তু মজা লাগিছে, এইখন গাড়ী। এইফালে আছে অংকুৰ আছে, এইফালে কেনে অংকুৰ বঢ়িয়া না মজা। এই অংকুৰে চাই আছে গাড়ীখন, কিনিব নেকি অংকুৰে? কিনিবা নেকি এইখন গাড়ীখন কিনিবা নেকি? বেচলি এই সুধাচোন বেছি। তাৰপিছত এই গাড়ীখন ভাল লাগছে কিন্তু। আৰু এই গাড়ীখন দেখিছেনে? আৰু মই একবাৰ অংকুৰে কেমেৰাটো ধৰিব, আৰু লগতে মই আৰু এইখনো আছে গাড়ীখন, এইখনো ভাল লাগিছে একদম মজাকৈ। আৰু এইফালে আছে গাড়ীখন না কি অংকুৰ? বঢ়িয়া একদম মজা লাগিছে নে? একদম আৰু লগতে অংকুৰে মোৰ কেমেৰাটো ধৰি দিব, আৰু মই ভিতৰে সোমাম, গাড়ীখনৰ ষ্টিৰিংটো দেখি দিম। দোস্ত ককা আইতা হাতৰ দিনৰে গাড়ীখন, এইখন গাড়ী ককা আইতা হাতৰ থাকাৰে এইখন গাড়ী এতিয়াও। দোস্ত কিবা এটা ভাল লাগিছে একদম, শেষক গেলি চাই থাকক মজা পাব একদম শেষক। হ'ব কাপোৰ লেতেৰা হ'ব কিন্তু হ'ব নুমিয়া আকৌ নহয়, ঠিকে আছে। চিৰিয়াখানাখন দেখা নহ'ল না কি? এইফালে আছে অংকুৰ, আমাৰ ৰুম পালোঁ আমাৰ ৰুমৰে ফ্লেট একদম ছাতৰ ওপৰত চাৰিওফালে চক কি ধুনীয়া বিল্ডিং। এইফালে এই জোঙা বিল্ডিংটোক এটা কমেণ্ট কৰকচোন আপোনালোকে না কি? কি ধুনীয়া এইটো চাই লওক কি মজাকৈ একদম। এই জোঙা বিল্ডিংটো চাওকচোন, এইটো বিল্ডিং কি মজা লাগিছে একদম। অংকুৰে কিন্তু বনাব, কথা ৰাখি দেই অংকুৰে, কিন্তু
কথা একদম ৰাখি দিয়ে দিয়ক আৰু মোকো দেখাব অংকুৰে এৰেছটো আজি ভিডিঅ'টো কেনে পালে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু ককা আৰু আইতাহঁতৰ দিনৰ গাড়ীখন চাই কেনেকুৱা পালে আৰু সেইখন টাৰজানো হয় হিন্দী ফিল্মৰ এখন টাৰজান মেৰা তাৰ তেৰা টাৰজান মোৰ নহয় দিয়ক টাৰজান দিয়ক আজিলৈ বাই বাই নেক্সট ভিডিঅ' তাত লগ পাম আজিলৈ বাই বাই জয় অসম বাই বাই আজিলৈ বাই বাই জয় অসম এইফালে জয় জুবিন দা এইফালে বাগাত দিলাকে ইয়াৰ দিয়ক আৰু মোৰ বাগাত দিয়ক ৰাতি